হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ হয়তো আপোনালোক নিশ্চয় ভালে আছে ভাবিছোঁ আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আচলতে আমাৰ জীৱনটো এখন বোলছবিৰ দৰে আমি যেনেকৈ কৰিম তেনেকৈ পাম আৰু সেই বোলছবিখনৰ পৰিচালক আমি নিজেই আপুনি নিজে নিজে পৰিচালক মই মোৰ নিজে পৰিচালক আৰু সেইখনৰ অভিনেতা বা অভিনেত্ৰীও আপুনি নিজে বা মই নিজে ঠিক আমি জীৱনটো যেনেদৰে চলাই যাম বা আমি জীৱনত যি কৰি যাম সেই সকলোবোৰ সেই বোলছবিখনত ৰৈ যাব যদি আমি বোলছবিখন ভাল কৰিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমাৰ নিজৰ জীৱনটো ভাল কৰিব লাগিব আৰু জীৱনৰ প্ৰতিটো খোজতে অহা যিবোৰ সমস্যা সেই সমস্যাবোৰ আমি নিজে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব জীৱনহে সমস্যাটো আহিবই কিন্তু তুমি যেতিয়া নিজে পৰিচালনা কৰি আছা বা তুমি নিজে তাত অভিনয় কৰি আছা বা তুমি নিজে এজন অভিনেতা বা তুমি নিজে এগৰাকী অভিনেত্ৰী ঠিক জীৱনটোক তেনেদৰে ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব তুমি যদি বিচৰা বা মই যদি বিচাৰোঁ বা আপুনি যদি বিচাৰে আমাৰ জীৱনটো ভাল কৰিব লাগে ঠিক বা আমাৰ বোলছবিখন ভাল কৰিব লাগে ঠিক তেনেকুৱা জীৱনটো তুমি ভালদৰে সজাব লাগিব জীৱনৰ ঘাট প্ৰতিঘাত বহুতো সমস্যা থাকে বা বিভিন্ন সমস্যা আহিব পাৰে বিভিন্ন ঘাট প্ৰতিঘাত আহিব পাৰে বা বিভিন্ন বড়োৰ চিলাৰ দৰে কিছুমান ধুমুহা আহিব পাৰে কিন্তু সেই সকলোবোৰৰ সৈতে নিজে যুঁজিবলৈ সাজু থাকিব লাগিব যদি যুঁজিবলৈ সাজু থাকা সেইবোৰে কেতিয়াও তোমাক ধ্বংস কৰিব নোৱাৰে যদি আমি যুঁজিবলৈ সাজু নাথাকোঁ আমি যদি দুৰ্বল হৈ যাওঁ সেইবোৰে আমাক ধ্বংস কৰি নিব কেতিয়া ধ্বংস কৰিব তুমি নিজেও গম নাপাবা ময়ো নিজে গম নাপাম মাথো ধ্বংসৰ পথলৈ গুচি যাব কিন্তু ধ্বংস হোৱাৰ আগতে সতৰ্ক হোৱা উচিত কাৰণ নিজৰ জীৱনটো ভালদৰে গঢ় দিয়া উচিত কাৰণ জীৱনটো নিজৰ জীৱনত তুমি যি কৰিবা ঠিক তেনেদৰেই পাবা যদি ভাল কৰা ভাল পাবা যদি বেয়া কৰা বেয়া পাবা সকলো ডিপেণ্ড কৰিব নিজৰ ওপৰত এতিয়া মোৰ কামত যোৱা টাইম হৈ গৈছে মানে মই এতিয়া গা ধুবই আছে আকৌ ভাত খাবই আছে ভাতকেইটা বনাই পিনি হৈছেহে এতিয়া আৰু এতিয়া মই যাওঁ গাটো ধুই লওঁগৈ গাটো ধুই পিনি আহি আজি যিটো পানীও নহ'লে পানী কমকৈ পেলাব লাগে পানী এনেও গুৱাহাটীত পানীৰ প্ৰব্লেম আছে পানী এনেও কমকৈ পেলাব লাগে কাৰণ পানী নাহেই মানে কালি আহি এনেকুৱা হয় পানী এদিন নাহে কিন্তু আজি পানী নাহিলেই সেইকাৰণে পানী কমকৈ পেলাব লাগিব এনেই মানে গা ধোৱা নিয়মটোহে কৰিব লাগিব এতিয়া ঘৰত থকা হ'লে পুখুৰীত গা ধুলে টিউবেল গা ধুলোহেঁতেন বা নদীত গা ধুলে এতিয়া ইয়াত এটিং পানীতে মানে এতিয়া এটিঙো নহয় আজি এটিঙো ধুবলৈ নাপাওঁ আজি মাত্ৰ আধা টিং মানুহে ধুবলৈ কাৰণ পানী নাই পানীৰ প্ৰব্লেম ইমানেই পানীৰ সমস্যা নক'ব আৰু কিন্তু গাঁওবোৰত এনেকুৱা প্ৰব্লেম নাই ঘৰত আমাৰ এনেকুৱা প্ৰব্লেম নাছিলে কিন্তু এতিয়া আচলতে সমস্যাৰ মাজতে নিজে সমস্যাখিনি সমাধান কৰিব লাগিব এতিয়া মই যাওঁ ফাইনেলি গা ধুই লওঁগৈ কামত যাব টাইম হ'ব চাই দিব আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব আজি বতৰটো খুবেই ডাৱৰীয়া ৰাতিপুৱাৰ পৰা কুঁৱলী পৰা নিচিনা হৈ আছে আৰু এটুপটো বৰষুণো পৰিছে বাবে অলপ ঠাণ্ডাও লাগিছে কিন্তু আমাৰ শিৱসাগৰ ছাইডে এনেকুৱা হোৱা নাই ৰাতিপুৱাই ৰ'দ দি আছে এই বতৰটো দেখি পিনি মনত পৰিছে আচলতে বতৰ আৰু মানুহৰ মন একেই আমি নাজানো যে কেতিয়া বৰষুণ দিব বা কেতিয়া ধুমুহা আহিব বা কেতিয়া পৰিৱৰ্তন হ'ব বতৰ পৰিৱৰ্তন হ'ব ঠিক তেনেদৰে আমি মানুহকো ধৰিব নোৱাৰোঁ মানুহৰ মনটো কেতিয়া সলনি হৈ যায় আচলতে সদায় কাষত থাকিম বুলি কোৱা মানুহবোৰো কেতিয়াবা আমাক অকলশৰীয়া কৰি পিনি আঁতৰি গুচি যায় আৰু আমি সেই মানুহজনৰ বা সেই মানুহগৰাকীৰ কেতিয়াবা অভাৱ অনুভৱ কৰোঁ কাৰণ তেওঁ আমাক কথা দিছিলে কিন্তু আমাক যিখিনি বিশ্বাস দিছিলে সেই বিশ্বাসখিনি তেওঁ ৰাখিব নোৱাৰিলে কাৰণ তেওঁৰ মনটো সলনি হৈ গ'ল ঠিক সম্পৰ্কবোৰ তেনেকুৱাই বতৰ আৰু মানুহৰ মনৰ দৰে সম্পৰ্কবোৰ কেতিয়া ভাগি যায় বা কেতিয়া জোৰা লাগে কোনেও নাজানে কিছুমান সম্পৰ্ক দুদিনীয়া আৰু কিছুমান সম্পৰ্ক চিৰদিন থাকি যায় কিন্তু আৰু কিছুমান সম্পৰ্ক থুনুকা কিন্তু সম্পৰ্ক এটা মজবুত হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু এটা সম্পৰ্কৰ মাজত অহাটো ইমান গুৰুত্বপূৰ্ণ সম্পৰ্ক নহাৰ আগতেই কথাখিনি জনা উচিত বুজা উচিত বা বিবেচনা কৰা উচিত ঠিক
আজিৰ ডাৱৰীয়া বতৰটো দেখি পিনি হঠাতে মনত পৰি গ'ল বতৰ আৰু মানুহৰ মন আচলতে একেই কেতিয়া সলনি হৈ যায় কোনেও নাজানে আমি কৰা ধনিয়া এতিয়া আছে শেষেই হোৱা নাই এজোপা শেহতীয়া বেছি নাই 3-4 জোপামান আছে আৰু আচলতে খোৱা নাই কাৰণে আছে খোৱা হ'লে নাথাকিলে আৰু এইফালে ফুল কি ফুল জানো নামটো নাজানো এনেকৈ যদি এপাহ ফুল ইমান ভাল লগা নাই ভাল লাগিছে ফুলপাহ কিন্তু সৰহকৈ যদি ফুলি থাকিলেহেঁতেন ফুলপাহ দেখিবলৈ ভাল লাগিলেহেঁতেন আৰু এইফালে এল'ভেৰা ছালকুঁৱৰী ছালকুঁৱৰী ভাল আচলতে স্কিনৰ কাৰণে আৰু ইয়াৰ ৰসটো খালেও ভাল বেমাৰৰ কাৰণে ফাইনেলি এতিয়া মই ভাত পানী খাই ৰেডি ভাতো খালোঁ মানে পানীও খালোঁ এতিয়া কামত যাব লাগে টাইম হৈছে আৰু এতিয়া কামত যাম মানে এতিয়া যাব হৈছে আৰু মানে ওলাই যাম আৰু এতিয়ালৈকে বৰ্তমানলৈকে যোৱা নাই টাইম হৈছে 10টা বাজিছে যিটো 10:30 বা কামত যাবই লাগে অকণমান যাওঁতেতো টাইম লাগিব ন ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব